Good morning, guys. So welcome back to my YouTube channel. Guys, আজি বহুত দিনৰ মূৰত আকৌ এটা ইউটিউবত এটা ব্লগ দিবলৈ ওলাইছোঁ। আজি হ'ল দেওবাৰ দিনটোত অলপ ঘূৰিও ভাল লাগে। আজি এটা জেগাত যাম। জেগাত মিনছ আপোনালোকে চাই থাকিব, যোনটো জেগাত যাম একদম বহুত ধুনীয়া জেগা। আপোনালোক দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে। এতিয়া শুই উঠি মেলি গা পা ধুই ওলাব লাগিব টিপটপকৈ। বাকী আপোনালোকে চাই থাকক। গাইজ গা পা ধুই কাপোৰখিনি পিন্ধি একদম ৰেডি হৈ গৈছোঁ। বাকী এতিয়া ওলাইছোঁ। মোৰ লগত আছে আজি মোৰ লগৰ এজন আহিছে, মোৰ বন্ধু লক্ষী আৰু মই আজি ওলাই যাম এতিয়া জেগাত। আপোনালোক চেষ্টা কৰিম দেখাবলৈ, অলপ এক্সপ্ল'ৰ কৰিবলৈ মৰিগাঁওখন। এতিয়া আপোনালোকে চাই থাকক। গাড়ীত বহি এতিয়া আমি যাবলৈ ওলাইছোঁ। ক'ত যাম আমি আজি? যাই থাকোঁ গৈ ভাল পোৱা তাতে ৰখিম গৈ। আচ্ছা, আপোনালোকক এই বুলি ভাল জেগাডোখৰে মানে দিম। চাই থাকক আপোনালোকে দিনটো জাৰ্ণিটো চাই থাকক। জাৰ্ণিটো য়েছ একজেক্টলি আপোনালোকে চাই থাকক। বাকী জনাব পিছত কমেণ্ট কৰি কেনেকুৱা লাগে, কি কথা। অলপ ফূৰ্তি ফাৰ্তা হ'ব আৰু কি কথা, দুটাই আৰু দেওবাৰ বুলি আৰু সঁচা কথা ফুৰিব যাওঁ। গাইজ গাড়ীত অলপ এক্সপ্ল'ৰ কৰিবলৈ অলপ অসুবিধা পাইছোঁ। সেইটো কাৰণে মই ভাবিলোঁ স্কুটিত যাওঁ। স্কুটিত গৈ ব্লগ বনালে বেছি ভাল হ'ব বুলি ভাবি গাড়ীখন ৰাখি স্কুটিখন ষ্টাৰ্ট কৰিম। আকৌ আপোনালোকে চাই থাকিব। বাবা থাকা না। গাইজ আঘোণৰ পথাৰত ইয়া ধুনীয়া দৃশ্য, ইয়াত ধাননি। ৰাস্তাত ধানবোৰ মাৰি আছে বহুত, মানে লাইক আৰু ধান মাৰিব হ'লেই বহুত ভাল লাগিছে। ৱা কেনেকৈ যাম, লাহে যাব লাগে, বেয়া চেয়া নাপাব আৰু দেই। আচ্ছা কিমান হ'ব আৰু সঁচাই দেই, ধান বহুত ভাল হৈছে, খেতি যে বহুত ভাল হৈছে চাগে দেই, সঁচা চিৰিয়াছলি।
পৰিৱেশটো বহুত ভাল লাগিছে দেই ইয়াতে আকৌ ভিডিঅ' এটা বনাওঁ নেকি ৰিলছ এটা কি ক বাকী এয়া পূৰা লাহে লাহে ঠেলি লৈ গৈ আছে পূৰা এজোপা জেগা কি বুলি কয় কুলিগাঁও অঁ থেংক ইউ চাগে বহুত ওপৰত উঠিব লাগিব উঠি যাওঁ আৰু বাবা নাম লৈ জয় বাবা মহাদেৱ খোজকাঢ়ি যাম ষ্টেপত নাম ল'ম ক'ত আছা তুমি কৈলাশত কেতিয়াবা আহিব ইয়াত বহুত ধুনীয়া জেগা ধুনীয়া প্লেচ আপোনালোকে যদি কেৰাণত যোৱা নাই আমাৰ ইয়াত অসমৰ কেৰাণত আহিব আগৰ এবাৰ আহিছিলোঁ আমি আকৌ আজি আহিছোঁ ভগৱানৰ ওচৰলৈ পাই গৈছে কেনেকুৱা God.
অঁ তাৰপিছত আকৌ চিলিকা তলেদি সোমাই গ'লে আপোনাৰ গণেশ মন্দিৰ পাব। এইটো মহেশ যাম বুলি কয়। এইটো মহেশ গাঁও। কিমান বছৰ পুৰণি এইটো? আমি জন্ম নোহোৱা কালতে এইবিলাক থকা তেতিয়াৰ পৰাই থকা কথা হ'ল আমাৰ এটা মানুহে পাহাৰ পৰিষ্কাৰ কৰিহে লোৱা মানুহ এনে অতীজৰে এইবিলাক বস্তু। এইফালে ক'ৰবাত যাব পাৰি নেকি? অঁ পাৰিব। এইফালে যোৱাৰ পিছত আমাৰ কুঁৱা পাইছে নাই কুঁৱাটো বিষ্ণু মন্দিৰ পাবাগৈ। বিষ্ণু মন্দিৰ আগত গ'লে জগন্নাথ পাবা। পাইছে গৈ থাকে জগন্নাথৰ সোমাওঁতে পাইছে আগলৈ পাই যাব। চকাল হ'ল চকালেদি কুঁৱা পাওঁ হয় তাইছে গৈ থাকিলে গৈয়ে থাকিলে যাবলৈ পাৰিবি আমাৰ এদিনীয়া মানুহ জেগা লাগি যাব না বহুত জেগা লাগি যাব। সোমাই পেলাই চাই এতিয়া ইয়াৰ পৰা নামিয়ে কি এইফালে গ'লে আৰু ঘৰ মন্দিৰ পাই যাব। ধুনীয়া গণেশ মন্দিৰ আৰু লিংগ মন্দিৰটো বহুত ধুনীয়া কিন্তু দেই। ষ্টেপবোৰ আদি কৰি বাবাই কোৱাই আছিল আৰু হ'ব আহিছে ন? বহুত লগোৱা হয়। ব্যক্তিগত হিচাপে মূৰ্তি দেখিছে এজন মানুহে আমাৰ ৰাইজে বনোৱা নাই কিন্তু চব দাতাসকলে সামগ্ৰী পৰম ঈশ্বৰ আত্মা ঈশ্বৰ অনন্ত ঈশ্বৰ ঈশ্বৰীয়ে আপোনাৰ জীৱন আপোনাৰ দুখানি শ্ৰী চৰণত ধৰিছে। আত্মা ঈশ্বৰ ঈশ্বৰীয়ে সেৱকীৰ হৃদয়ত ওংকাৰ বিঘিনি শুনি কৃপা কৰক। এই মা জন্মদাতা মা বিশ্ব ব্ৰহ্মাণ্ড মা হে বাবা জনাৰণ পৰম পিতা ওম বঢ়িয়া আয়ো গোটাই আছিল। আগত এবাৰ আহিছো ন? আপোনালোকে এবাৰ আহিব, আহি পিনি গাইজ লোকেশ্যনত আহি গৈছোঁ। বাকী ওপৰৰ পৰা চাইছোঁ কিমান ধুনীয়া লাগে জেগাবোৰ। চব ডাঙৰ ডাঙৰ শিল, বহুত একদম পুৰণি কালৰ আৰু ৰজাদিনীয়া একদম সেইবোৰ।
ত্ৰিশূল বাবা চিৰিয়াছলি মজা লাগে বে আহিম বুলি ভাবিছিলোঁ সেই জেগাত আমি আহি পাৰিছোঁহি বাকী আপোনালোকক দেখাব চেষ্টা কৰিম অলপ ওপৰৰ পৰা আপোনালোকে চাব এইটোকে আপোনাৰ মহেশ ধাম বুলি কোৱা হয় কিমান পৰিৱেশটো বহুত ধুনীয়া সঁচাকৈ চিৰিয়াছলি একদম ওপৰৰ পৰা পৰিৱেশটো সঁচাই ধুনীয়া বে চিৰিয়াছলি ফ্ৰেণ্ড আছে এনেকে নামোতে কেনেকে নামিবি নামিবি ঘূৰি পেলাই নামিব পাৰিবি একেবাৰে এইটো সাৰা পাহাৰ উঠোঁ আমি এনেকে দি ফুৰিব এনেকে সমানকে পেলাই আৰু এনেকে সমানকে ভগৱান বাবা সমানকে পেলাই Oh God. Hey Baba. Hey too. Wow. ফটো এটা মাছ তেনেকে ফটো সঁচা ইমান ধুনীয়া বতাহ বহুত ওপৰত আৰু উঠিবলৈ একেবাৰে টপতে আছো একেবাৰে টপত কৈলাশত আছে একেবাৰে কৈলাশত কিন্তু অলপ সাহস গোটাই আজি এনেই মই ইমান ওপৰত উঠা এক্সপিৰিয়েঞ্চ নাই ভয় লাগে কিন্তু আজি ফাৰ্ষ্ট টাইম চিৰিয়াছলি এক্সপিৰিয়েঞ্চটো বহুত এমেজিং লাগিছে বহুত কেতিয়াবা আহিব আপোনালোকেও অলপ এক্সপিৰিয়েঞ্চটো ল'ব ভাল লাগিব এটলিষ্ট মানে ভাল লাগে পৰিৱেশটো নহ'লে গোটেই গাঁওখন আপোনালোকক দেখাব চেষ্টা কৰিম সেয়া এইবোৰ গাঁও ইমান হাৱা নহয় মজা লাগিছে অলপ বহাই নহয় বহ যিমান খোৱা খাই কৰিবি নেকি ওপৰত খাই কৰিবি নেকি গাইজ আমি একেবাৰে লাষ্ট এণ্ডিং কিবা পাইছোঁ আৰু এটা সিফালে আছে বোলে বিশেষ আমি অলপ মানে টাইমটো অলপ নাটনি সেইটো কাৰণে ইমানতে সামৰিছোঁ আৰু বাকী আপোনালোক লাইক ছাবস্ক্ৰাইবটো কৰি থাকিব আপোনালোকে এই দেখিছে বান্দৰে কি কৰি আছে বান্দৰৰ ওপৰত বান্দৰ উঠিব হ'লে সেইবোৰ বাদ দি বাকী আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব বাকী সেইবোৰ চাই থাকিব আকৌ জীৱনত চব পাব আপোনালোকে কিন্তু লাইক আৰু ছাবস্ক্ৰাইবটো আৰু শ্বেয়াৰটো নাপাহৰিব থেংক ইউ গাইজ এই নাই হেড ফুলে আছে এইটো জুম হৈ আছে দেই জুম হৈ আছিল তেতিয়া কেলৈ লাইটটো অন কৰি থাকো বে তই ভিডিঅ' পুখুৰীটো লওঁ সেই পুখুৰী বুলি দিলে ভাল আকৌ সেইটো আকৌ সেইখিনি নকৰে তুই মাজত সোমাই দিবি জ্বলি আছে বে আকৌ লাইটটো কিয় জ্বলে তই কিনো কৰি থাক লাইটটো জ্বলাই সেইটো টিভি দিয় যা পুখুৰীটো অলপ বাচন ভালকে
এয়া আপোনাৰ পদুম পুখুৰী বুলি কয় এইডোখৰে বহুত পুৰণি পুখুৰী এইটো ডামৰ কিনাৰতে আছে আপোনালোকে একচুৱেলি ইমান ধুনীয়াকৈ একচুৱেলি ভালকৈ বনোৱা হোৱা নাই কিন্তু বনাব লাগিছিলে এটলিষ্ট অলপ অলপ মডিফাইটো কৰিব লাগিছিলে বাকী ইফালেতো ৰাস্তা বাকী ইফালে অলপ ডেটিং চেটিং মাৰি থাকে উঠি অহা ল'ৰা ছোৱালী আৰু আমিতো বুঢ়াই হ'লোঁ দিয়া বাকী আপোনালোকক চেকাবলৈ চেষ্টা কৰিম অলপ জিৰাইছোঁ বুজিছোঁ ৰেষ্ট লৈছোঁ বাকী বহুত ভাল লাগিছে এটলিষ্ট হাৱাটো পৰিৱেশটো ভাল লাগিছে এয়া আপোনাৰ পদুম পুখুৰী বুলি কয় এইডোখৰে বহুত পুৰণি পুখুৰী এইটো ডামৰ কিনাৰতে আছে আপোনালোকে একচুৱেলি ইমান ধুনীয়াকৈ একচুৱেলি ভালকৈ বনোৱা হোৱা নাই কিন্তু বনাব লাগিছিলে এটলিষ্ট অলপ অলপ মডিফাইটো কৰিব লাগিছিলে বাকী ইফালেতো ৰাস্তা বাকী ইফালে অলপ ডেটিং চেটিং মাৰি থাকে উঠি অহা ল'ৰা ছোৱালী আৰু আমিতো বুঢ়াই হ'লোঁ দিয়া বাকী আপোনালোকক চেকাবলৈ চেষ্টা কৰিম অলপ জিৰাইছোঁ বুজিছোঁ ৰেষ্ট লৈছোঁ বাকী বহুত ভাল লাগিছে এটলিষ্ট হাৱাটো পৰিৱেশটো ভাল লাগিছে